কানাই বৰশী বোৱা শিল এটা চিনাকি নাম চনকা আছে বহু ইতিহাস আৰু অলিখিত কাহিনী চাবলৈ গলে কি নাই চনকাত সুউচ্চ মায়ং পাহাৰে আগুৰি আছে গাঁওখন পাহাৰৰ ওখ ওখ টিলাৰ পৰাই ৰিনিকি দেখা পোৱা যায় ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা দৰং জিলাৰ বিভিন্ন অঞ্চল গুৱাহাটী মহানগৰীৰ এটা অংশ শৰাইঘাটৰ দলং আৰু যে কটকী অসমৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় ঠাই হিচাপে পৰিগণিত হ'ব চনকা সঁচাকৈ মৰিগাঁও জিলাখনে এখন ইতিহাস প্ৰসিদ্ধ ঠাই আৰু মৰিগাঁৱৰ এই মায়ং যাদুৰ নগৰী মায়ঙৰ এই চনকা কাহানিৰ ৰত্ন পৰা ঠাই বুলি কোৱা হয় এক ইতিহাস প্ৰসিদ্ধ আৰু পৰ্যটনৰ কেন্দ্ৰবিন্দু বিশেষকৈ এই সময়খিনিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে ইয়ালৈ আৰু আমিও আহিছিলোঁ তেনেকৈ দেখা পাইছোঁ অকণমান ফূৰ্তি কৰিছোঁ আমিও আৰু ইয়াতে যিটো কানাই বৰশী বোৱা শিল এই শিলটোৰ ইতিহাস আছে এই শিলটো চাবলৈ বহু ঠাইৰ পৰা লোক আহে কাহানিৰ ৰত্ন পৰা ঠাই বুলি কোৱা হয় এই মায়ঙৰ চনকা